হাই গুৱাহাটী চেনেলে আয়োজন কৰিছে হাই গুৱাহাটী বসন্ত উৎসৱ। আমি আশা কৰিছোঁ যে হাই গুৱাহাটী বসন্ত উৎসৱে আপোনালোকক দিব এখন সম্পূৰ্ণ বিহু মঞ্চৰ মনোৰঞ্জন। বৰ বিহুৱতী, সৰু বিহুৱতী, বিহুৱা, জোৰা নাম, বিহু নাম, বিহু পোচাক, ঢোল বাদন, পেঁপা বাদন, গগনা, সুতুলি আদি প্ৰতিযোগিতাৰে সজাই তুলিব খুজিছোঁ আমাৰ বিহু মঞ্চ। বিশেষকৈ প্ৰতিদিনে থাকিব এজন বিশেষ শিল্পীৰ সংগীত অনুষ্ঠান। সবিশেষ জানিবলৈ অথবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ স্ক্ৰীনত দিয়া নম্বৰ অথবা হাই গুৱাহাটীৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউব চেনেলত যোগাযোগ কৰক। সুপ্ৰভাত। আজি 4 বহাগ, শুক্ৰবাৰ 17 এপ্ৰিল 2020 চন। জ্যোতিষশাস্ত্ৰ অনুসৰি আজিৰ দিনটোৰ ৰাশিফল হৈছে এনেধৰণৰ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো শুভ হ'ব। উত্তম খাদ্য লাভ হ'ব। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শিল্পীসকলৰ সুনাম বৃদ্ধি পাব। সম্পদ বৃদ্ধিৰ যোগ আছে যদিও কৰ্মত সামান্য ক্ষতি হ'ব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো প্ৰেমত শুভ। কৰ্মত সামান্য জটিলতা বৃদ্ধি পাব পাৰে। কৰ্কট ৰাশি। আজি সমস্যা সমাধান হোৱাৰ যোগ আছে। আনৰ সহায় লাভ কৰিব। কৰ্মত উন্নতি হোৱাৰ যোগ। সিংহ ৰাশি। এই ৰাশিৰ জাতক জাতিকাৰ দিনটোত কৰ্মত উন্নতি হোৱাৰ যোগ আছে। বিদ্যাৰ্থীসকলৰ সুনাম বৃদ্ধি পাব। প্ৰেমত শুভ। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ ভ্ৰমণৰ যোগ। বন্ধু সংগই আনন্দ প্ৰদান কৰিব। তুলা ৰাশি। আজি নতুন বস্ত্ৰ লাভৰ যোগ। আয় বাঢ়িব। সজাগ নহ'লে সম্পদ হানি হ'ব পাৰে। বৃশ্চিক ৰাশি। আত্মীয়ৰ সহায়ে ধন বৃদ্ধিত অৰিহণা যোগাব। সন্মান লাভৰ যোগ। প্ৰেমত শুভ। ধনু ৰাশি। এই ৰাশিৰ জাতক জাতিকাৰ দিনটো শুভ। বিবাহ প্ৰাৰ্থীসকলৰ বিবাহৰ যোগ। প্ৰেমত শুভ। মকৰ ৰাশি। এই ৰাশিৰ জাতক জাতিকাৰ দিনটোত ধন বৃদ্ধিৰ যোগ আছে। মনৰ আশা পূৰণৰ সম্ভাৱনা। সামাজিক কৰ্মত ব্ৰতী হ'ব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ কৰ্ম পৰিৱৰ্তনৰ যোগ আছে। সামাজিক ব্যস্ততা বাঢ়িব। ভ্ৰমণত জটিলতা বৃদ্ধি পাব পাৰে। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ কৰ্মচাৰীসকলৰ বাবে দিনটো শুভ। বন্ধু লাভ হ'ব পাৰে। মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ আছে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। কৰোনাৰ পৰা বাচি থাকিবলৈ ঘৰতে থাকক। চৰকাৰী নীতি নিৰ্দেশনাসমূহ মানি চলক। আপোনাৰ আজিৰ দিনটো শুভ হওক। হাই গুৱাহাটী চেনেলে আয়োজন কৰিছে হাই গুৱাহাটী বসন্ত উৎসৱ। আমি আশা কৰিছোঁ যে হাই গুৱাহাটী বসন্ত উৎসৱে আপোনালোকক দিব এখন সম্পূৰ্ণ বিহু মঞ্চৰ মনোৰঞ্জন। বৰ বিহুৱতী, সৰু বিহুৱতী, বিহুৱা, জোৰা নাম, বিহু নাম, বিহু পোচাক, ঢোল বাদন, পেঁপা বাদন, গগনা, সুতুলি আদি প্ৰতিযোগিতাৰে সজাই তুলিব খুজিছোঁ আমাৰ বিহু মঞ্চ। বিশেষকৈ প্ৰতিদিনে থাকিব এজন বিশেষ শিল্পীৰ সংগীত অনুষ্ঠান। সবিশেষ জানিবলৈ অথবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ স্ক্ৰীনত দিয়া নম্বৰ অথবা হাই গুৱাহাটীৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউব চেনেলত যোগাযোগ কৰক।